হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আজি ধুনীয়াকৈ ওলাই মেলি লৈছোঁ। আচলতে নামঘৰলৈ বুলি যাব লৈছোঁ। এইফালে মাহীও আহিলে, লগতে মাও আছে। এইফালে যিহেতু ভাদৰ মাহত আমাৰ নামঘৰত নাম লৈ আছিলে, আজি সামৰণি হয়, সেইবাবে এইফালে মাহীও পাই গ'লহি। এইফালে ধুনীয়াকৈ এতিয়া আমি বহি আছোঁ। এজনী প্ৰাৰ্থনা আৰু বহা অলপ সময় পিছতে আমাক নবৈ ধুনীয়াকৈ চাহ দিছেহি। এইফালে ভণ্টি এজনী, এইফালে আমি ধুনীয়াকৈ এতিয়া চাহ খাবলৈ লৈছোঁ। লগতে এইফালে চুমি নবৌ আৰু এইফালে আমাৰ চুমুকণ, এইটো আগতো ভিডিঅ'ত দেখিছে। আৰু এইফালে এতিয়া চাহ দিলে, খাই লওঁ। তাৰপিছত এতিয়া খাই মেলি নামঘৰ ভিতৰলৈ আহিছোঁ। যিহেতু এতিয়া সেৱা কৰিব সময় হৈ গ'ল, সেইকাৰণে সকলোবোৰ নামঘৰ ভিতৰত আহিছোঁ। এইফালে ধুনীয়াকৈ এতিয়া বহি লৈছোঁ আৰু অলপ টাইম ৰখি দিছে, যিহেতু মানুহ আহিয়ে আছে, যাতে সকলোৱে সেৱা ভাগ পায়, সেইবাবে অলপ টাইম ৰখি দিলে। তাৰপিছত সেৱা কৰি মেলি এতিয়া নামঘৰতে অলপ টাইম বহিছোঁ আৰু নাম ল'ব। আৰু এতিয়া যিমানে গৰম পৰিছে, মানে বহুত বেছি গৰম পৰিছে, সেইবাবে ঘৰটো যিহেতু ওচৰতে, সেইবাবে ঘৰলৈ বুলি আকৌ আহি গ'লোঁ। এইফালে আহি দেখিছোঁ যে মামা আৰু ভাইটিয়ে পুখুৰীত মাছ ধৰি আছে। এইফালে ভণ্টি আৰু মই পূৰা পিছফালে ৰৈ চাই মেলি আছোঁ। তাই কিবা কিবি কৈ আছে আচলতে। আৰু এইফালে এতিয়া অলপ টাইম ৰখি মেলি ঘৰত আকৌ নামঘৰলৈ বুলি গৈছোঁ, যিহেতু নামো সামৰিছে আৰু লগতে প্ৰসাদো এতিয়া বিতাব। আৰু এইফালে মৌচুমী আপা কৈছে যে ভিডিঅ'ত কৰ বুলি, মই ওলাব লাগিব, সেইবাবে ধুনীয়াকৈ ভিডিঅ' এটা কৰি ৰাখিছোঁ। আৰু এতিয়া সকলোৱে প্ৰসাদ সৰু সৰু পোৱালিবোৰক আগতে দি লৈছে, তাৰপিছত আমাবোৰক দিব। আৰু এইফালে এতিয়া চুমুকনে সন্মুখত প্ৰসাদ পাই পেলাই পূৰা খাবলৈ ল'লে। এইফালে নবৈ অলপমান বেছি আছে আৰু ময়ো এইফালে ধুনীয়াকৈ প্ৰসাদ পাই ল'লোঁ। আৰু এইফালে সকলোৱে প্ৰসাদটো পাই ল'লে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে তেন্তে কমেণ্ট এটা কৰি থৈ যাব। বাই।